নমস্কাৰ সকলোকে। আজি ৰাতিপুৱাই গ'লোঁ মন্দিৰলৈ। মৰ্ণিং ডিউটিও আছিলে আৰু মোৰ অফিচৰ কাষতে থকা হনুমান মন্দিৰলৈ গ'লোঁ। আজি এবছৰৰ অন্তত মন্দিৰ আহিলোঁ। যিহেতু বৰ্তা ল'ৰা অৰ্থাৎ মোৰ দাদা ঢুকুৱা আজি এবছৰ সম্পূৰ্ণ হ'ল আৰু কিছুমান নিয়ম থাকে যিহেতু সেইবাবে মন্দিৰ যাব পৰা নাছিলোঁ আৰু আজি মন্দিৰ গ'লোঁ, বাবাৰো দৰ্শন কৰিলোঁ। লগতে আজি সোমবাৰ, সঁচাকৈ বহুত বেছি ভাল লাগিছে। এবছৰৰ অন্তত মন্দিৰত আহি বহুত পবিত্ৰ লাগি গৈছে। প্ৰাৰ্থনা কৰিলোঁ, এনেদৰে সকলোৰে মংগল কামনা কৰিলোঁ। লগতে দাদা য'তেই আছে ভালে থাকক বুলিও প্ৰাৰ্থনা কৰিলোঁ। সকলোৰে দিনবোৰ ভালে যাওক আৰু যিহেতু জুবিন দাৰো ন্যায় বিচাৰোঁ তাৰ কামনা কৰিলোঁ। আৰু এনেদৰে দৰ্শন কৰি আহি প্ৰসাদ লৈ অফিচলৈ বুলি আহিলোঁ।